গুড মৰ্নিং সকলোকে বন্ধুসকল আজি উৰুকাৰ দিনটো সকলৰ কাৰণে শুভ হওক ৰাতিপুৱা একদম গা পা ধুই আজৰি হ'লোঁ বন্ধুসকল বহুত ঠাণ্ডা লাগিছে বাহিৰত একদম ৰ'দ ওলোৱা নাই যি কি নহওক চিৰাগৰ পাপা বজাৰত ওলাই গ'ল আৰু কি আনে আৰু আজি উৰুকাটো কেনেকৈ পাৰ কৰোঁ গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তাৰ মাজত বহুত ঠাণ্ডা লাগিছে বন্ধুসকল একাপ চাহ খাই লওঁ বন্ধুসকল চাহ একাপ খাই কৰি ল'লোঁ আৰু চিৰাগৰ পাপাও বজাৰ কৰি আহি পালেহি তেওঁক বজাৰৰ পৰা কি আনিলে ভাবিলোঁ এবাৰ আপোনালোকক দেখুৱাই দিওঁ দুবিধ দৈ আনিছে আৰু এইটো মিঠা ক্ষীৰ দৈ আৰু বন্ধুসকল চিৰাগৰ ফ্ৰেণ্ড আনবিহঁতৰ হোটেলৰ পৰা মই অৰ্ডাৰ কৰি এইবাৰ ক্ষীৰ আনিছিলোঁ পাটিচাপটা পিঠা বনাম বুলি একদম ঘৰত ঝামেলা নোহোৱাকৈ ক্ষীৰ পাই গ'লোঁ আৰু বন্ধুসকল গৰম গৰম জিলাপি পাই একদম খাই কৰি ল'লোঁ আৰু তেওঁ মাছৰ লগত মিলাই কৰি একদম জহা কোমৰা আৰু মোৱা আলু লৈ আহিছিলে মোৱা আলুটো যিহেতু বিহুৰ দিনাখন খাব লাগে চিৰাগক ভাত খুৱাই কৰি আমাৰ কাৰণে ভাত যোগাৰ কৰি ল'লোঁ থালিটো একবাৰ ৰেডি হৈ গ'ল বন্ধুসকল কি বনালোঁ ভাবিলোঁ এবাৰ আপোনালোকক দেখুৱাই দিওঁ বেঙেনা আলু ভাজিছিলোঁ আৰু লগতে মগু দাইলৰ লগত মাছৰ মাথা দি পেলাই মুড়ি ঘণ্ট আৰু চিকেন পকোৰা বন্ধুসকল আবেলি হ'ল ভাবিলোঁ বাহিৰৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাই দিওঁ আৰু এতিয়া প্ৰায় 5:30মান বাজে চিৰাগৰ পাপা ওলাই গ'ল সন্ধিয়া হ'ল তেওঁ আমাৰ কাৰণে চিকেন ম'ম' আনিছিলে ভাবি চবেই একেলগে খাই কৰি লওঁ আৰু বন্ধুসকল ৰাতিৰ সাজত কি বনাওঁ গোটেইখিনি যোগাৰ কৰি ল'লোঁ দিনতে মই অলপ মাছখিনি ভাজি কৰি কোমৰা আৰু আলু কাটি কৰি থৈছিলোঁ আৰু বস্তু ৰেডি থাকিলে বনাবলৈ বেছি সময় নালাগে এয়া মোৰ মাছ একদম হৈ গ'ল আৰু একদম জ্বলাকৈ বনাইছোঁ আৰু চিৰাগৰ কাৰণে বেলেগকৈ বনালোঁ আৰু বন্ধুসকল এতিয়া লং ইলাচি দাৰচিনি দি পেলাই মোৰ তৰকাৰীটো একদম ৰেডি হৈ গ'ল লগতে আছিলে পেটু ভাজি ভাত দি পেলাই পেটু অলপ ভাজিছিলোঁ বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে ভাল লাগিলে প্লিজ লাইক এটা দিব বুলি আশা থাকিলে আৰু প্ৰথমৰ পৰা শেষলৈকে মোৰ লগত থকাৰ কাৰণে সকলোকে ধন্যবাদ আজিলৈ ইমানখিনি শুভৰাত্ৰি